আধা বাটত থমকি ৰ'লো। সেই দিনবোৰলৈ আজি মোৰ বৰকৈ মনত পৰিছে। আমি দুয়ো যে একেলগে সেই মনোমোহা সেউজীয়া পৰিৱেশত মলয়া বতাহজাকৰ সৈতে ফুৰিছিলোঁ। তোমাৰ বাৰু মনত পৰেনে? মোৰ কিন্তু বৰকৈ মনত পৰে। মোৰ জানা বাৰুকৈ মনত আছে, তুমি যেন মোক প্ৰতিটো বস্তুৰ কথা সুন্দৰকৈ বৰ্ণনা দিছিলা। সদায় একেলগে দুয়ো আগবাঢ়ি গৈছিলোঁ। আৰু তুমি মোক বহু আশা দিছিলা। সেই আশাবোৰৰ মাজতে যে মই বিলীন হৈ গৈছিলোঁ। হয়তো তুমি সেইটো বুজি নাপাবা। তুমিতো মোক সেউজীয়া পৰিৱেশৰ মাজলৈ সদায় আগবাঢ়ি নিছিলা আৰু সদায় নতুন নতুন কথাৰ আভাস দিছিলা। কিন্তু আজি কি হ'ল? আমাৰ সেই সেউজীয়া মনোমোহা পৰিৱেশটো ক'ত গ'ল? তোমাৰ সুন্দৰ সুন্দৰ বৰ্ণনাবোৰ। আজি মোক কিয় অকলশৰীয়া কৰি থৈ তুমি বেলেগ পথে আগবাঢ়িলা? মই আজি অকলে এই পথত আগবাঢ়িব নোৱাৰা হৈছোঁ। মই বাৰু হেৰাই যাম নেকি? মোৰ এনেকুৱা অনুভৱ হৈছে তোমাৰ অনুপস্থিতিয়ে মোক এই বাটত হেৰুৱাই পেলাব। কিয় আজি তুমি মোক অকলে এৰি থৈ গ'লা? কিয় আজি তোমাক মোৰ সঁহাৰিও নলগা হ'ল নেকি? তুমি যে আন পথত খোজ দিলা, কিয় বাৰু? তোমাৰ সঁহাৰি আজি আন অচিনাকি কোনোবা নেকি?